তো আছো এতিয়া আমি ফেন্সি বজাৰত আছে আৰু আমাৰ তাত 150 টকা এটা কথা কওঁ এই ফেন্সি বজাৰত এই 150 টকাত তন্দে খাবা পাৰবি নয়তো তন্দে কাপোৰ কিনবা পাৰবি আজি কিন্তু এই 150 টকা দি আমি কাপোৰ নিকিনো খাবাহে আছো আৰু এই 150 টকাত ফেন্সি বজাৰত কি খাওঁ ততক আজি দেখাম বল আৰু ফাৰ্স্ট আইটেম আমি ভাবছো অলপ স্ট্रीट फूडे खाओ और स्ट्रीट फूड आइसो हमार दादा तक भैया क्या क्या मिलता है आपके इधर चाउमीन मिलता है हाँ आलू टिक्की चाट मिक्सचर मिलता है हाँ बड़ा मिलता है हाँ गुवाहाटी में मैं ये पहली बार देख रहा हूँ ये खिला दीजिए ये राजस्थान का आइटम है बना दे रहे हैं हाँ ठीक है ठीक चालू करेगा আৰু ফাৰ্স্ট টাইম খাই আছো দেচোন কেনেকুৱা লাগে কিবা কথা এ দাদা হে জানে দেখাতো অলপ ভালে লাগছে মানে আৰু এই মানে এই দহিবাৰা বস্তুটো মই কলকাতাত খাইছিলো কলকাতাত বুম লাগছিলে এতে বা কেনেকুৱা লাগে দেচোন খাই চাও বাৰু দাদাই কি বনাইছে আৰু 150 টকাৰ মোৰ 40 টকা এতে গেলে মানে দুটো ভাড়া দিছি আৰু এতে দই দিছি क्या डलता है इसमें दही मिलता है मीठा चटनी टमाटर का मिलता है भुजिया मिलता है और थोड़ा तीखा चटनी मिलेगा सुपर बना के देगा हाँ थैंक यू भैया পিছে দাদাটোক মোৰ বহুত ভাল লাগছে কাৰণ কি হলো মই কেমেৰা ধৰোতে এইখিনি পৰি গৈছে আৰু এক প্লেট নতুনকে বনাই দিছে আৰু তন্দে চাবা পাৰা এইটো কি মজা দেখা হৈছে এটা বেলেগ দেৰি নকৰো এইটো খাই চাও কেনেকুৱা লাগে বাৰু কলকাতাত খাইছিলো এইবাৰ ইয়াতে খাই চাও কেনেকুৱা লাগে দহিবাৰা মেৰে ষ্টাইল মানে মই এক্সপেক্ট কৰা নাছিলো ইমান ভাল লাগবে বুলি কি বুম লাগছি বে ভাই 40 টকা এইখিনি ভাই একদম সেক্সি আৰু তহঁতৰো যে কাপোৰ কিনি ভাগাৰ লাগছে আহিছে তহঁতে ফেন্সিৰ 3 নম্বৰ গেটত দাদাৰ দোকানত আহিবা পাৰা আৰু মজাকে দহিবাৰা খাবা পাৰা মোৰ দৰে তো পিছে আজি মোৰ লগত পেহিৰা পাও আছে নহয় ঐ তোৰ কেনে লাগছে খাই এ মজা লাগছে ভাই মজা বে একদম কিগলে জীৱনত খাই পাছলি নাই বুম লাগছে না বুম একদম আৰু ফেন্সি বজাৰত খাৱাৰ বেৰে লক লাগিতো দুনিয়াৰ বস্তু আছে আৰু ফাৰ্স্ট আইটেম খালো আমি দহিবাৰা বাছিল আমাৰ তাত ইতেন 110 টকা আৰু এতে বাপৰে ফেন্সি বজাৰত নাপাই কি এতে বিভিন্ন ধৰণৰ ফল নাছেগে ও মাই আজি মই জীৱনত ফাৰ্স্ট টাইম দেখা লাগছে কি এইগিলাখান আৰু যোনি মুছলিম বন্ধু ভাই বন্ধুই মোৰ ভিডিঅ' চাই আছে তন্দুক একদম চুম্মাকে ঈদ মুবাৰক দিলো আৰু ইতেন আমি ইতেন চাও নেক্সট আইটেম কি খাও মানে পইচাও বেছি নাই না পেটটো ভৰাব লাগব হে আৰু এতিয়া আমি এমএস রোডত আছিলো আৰু আছো দাদাৰ তাত আৰু বলো 10 টকাৰ চানাই খাই যাও ভাইয়া 10 रुपए का চানা বনা দিছে আৰু 110 টকাৰ ইতেন আমাৰ তাত আছে 100 টকা আৰু 10 টকা ললো আমি চানা আৰু এই চানাটো খাইছাও কেনেকুৱা বাৰু ইতেন খোলা মেলি কৰিছাও ৰ কেনেকুৱা আৰু দেখাতো একদম জিভেৰ পানী পৰা আনে লাগছে মানে টেষ্টি লাগি আছে একদম জিভেৰ পানী চেনি পৰি গৈছে আৰু চানাৰ এটা কথা সদায় মনত ৰাখবি হাতে দি লবি আৰু এংকে লৈ কিনে কৌশিক লাইকাৰে যি ব্যৱহাৰ কৰে চুম্মা আছে একদম চুম্মা আৰু দাদাক মই সঁচাকে সেলুট দিছো টকাৰ চানা বনাইছে কি চুম্মা চানা বনাইছে দাদা आपको সেলুট क्या बनाया एकदम चुम्मा एकदम फारू बनाए चलते हैं अभी नेक्स्ट लोकेशन पे আৰু ইটাক লাগি আমি দুটো আইটেম খালো ফার্স্ট আইটেম খালো আমি দহিবাৰা আৰু সেকেন্ড আইটেম খালো আমি চানা খালো আৰু এতিয়া বাচিছে আমাৰ তাত 100 টকা তেন মানে একদম জোৰকে আমাৰ মমো খাব ইচ্ছা গৈছে ফেন্সি বজাৰৰ মাজমজিয়াতে আছে এখন মমোৰ দোকান এখনত এইবাৰ ট্ৰাই কৰি যাও আৰু দাদাই বোলে মোৰ ভিডিঅ' চাই এইবাৰে দাদাই দে মমোৰ কিন্তু দাম লৈছি দাদাই 60 টকা লৈছি ভাই এক প্লেটত আৰু ভাল নহ'লে কথা বেয়া হ'ব লাগব বুম লাগছি বে মমোকেইটা আৰু তহঁতে বিশ্বাস নকৰবি বুম গৰম হৈ আছে 60 টকা লৈছি বে অলপমান এক্সপেঞ্চিভ হয় কিন্তু বাৰু দেখা যাক কেনেকুৱা লাগে খাই আৰু পিছে এইটো ভেজ মমো কিন্তু চিকেন মমো এতে নাপায় বোলে বুম বে মাথা গৰম হৈ গৈছে বেয়া জ্বালা আছে বে মমো বিলেটোত 60 টকা লৈছে কিন্তু চাটনিটো কি বুম লাগছে বে ভাই গুলি সৰু খাইছা এটা কেনেকুৱা লাগে কেনে ভাল লাগছে না তোৰ ৰিয়েকশ্যন দেখা নাই বুম গৰম আছে না আৰু তহঁতেও যদি ফেন্সি বজাৰত আহিছা একদম ফুল্লি ৰেকমেণ্ডেড এখন দোকান আহি যাবি তহঁতে ইয়াতে আৰু একদম টেষ্টিকে মমো খাই যাবি আৰু তহঁতে মোৰ দুখুৰ বিলে কি জানবি মমোত ললাক 60 টকা এতিয়া বাচিছি মোৰ তাত 40 টকা ষ্ট্ৰীট ফুড দিলে কিবে খাই মূৰো হাৰা খাই এইবাৰ অলপমান ভাল বস্তু খাৱা যা দাদাৰ দোকানত আছো এই কোনাতে আছে ফেন্সি বজাৰৰ কোন এটা কৰো ক'ত ঘৰ বিহাৰ আচ্ছা আৰু 20 টকাৰ প্লেট কি কম আৰু ষ্ট্ৰীট ফুড কিমান খান এইবাৰ খাম আমি হেলদি আৰু আছে এটা ৱাটাৰমেলন মানুহ ভিডিঅ' হৈছে মোক চাই আছে আৰু পাগলা বুলি ভাবি আছে আৰু তহঁতক এটা ৰিকুৱেষ্ট কৰি এই ফেন্সি বজাৰখনত মই এই পাগলাৰ দৰে এনেকৈ ব্লগিং কৰি যাই আছো তহঁতে যদি এটা লাইক ছাবস্ক্ৰাইব কৰিব নোৱাৰা কি হ'ল তাকো ফ্ৰী বস্তু বে ভাই ছাবস্ক্ৰাইব লেখা আছে এতিয়া ছাবস্ক্ৰাইব কৰি দিবি দেই কিমান আৰু ৰেষ্টুৰেণ্ট দামী চাহ এটা কি খাই থাকিম এইবাৰ আৰু ৰাস্তাৰ কাষত দাদাৰ তাতে আছো এক কাপ চাহ খাই যাওঁ
আৰু ভাই অসমীয়া মানুহ এক কাপ চাহ নহ'লে নহয় গম পাইছেনে মানে যিমান যি বস্তু খালেও দিনটোৰ যেতিয়া এটা ভাগাৰ মাৰিব লাগিব না এই কাম আহিব এই চাহকাপ মজা মজা তোক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে যিকোনো কৰিব পাৰিম আৰু কিবা কিবি কৰিব পাৰিম তহঁতে খালি কমেণ্টত লিখবি কি কৰিব লাগে কৌশিক লাইকাৰ আৰু তাতে বহি নাথোৱে ৰাস্তাইদি খোজকাঢ়ি যাই থাকোঁ আৰু চাহ খাই যাই থাকোঁ আৰু লাষ্ট ভাই খুচুৰা পইচা বাচিছে আৰু এই খুচুৰা পইচা বাচিছে 10 টকা আৰু তহঁতে মোক এটা কথা কচোন যেতিয়া তহঁতে পূজা চাব যা বা বিয়াৰ পেৰে ওলাও তহঁতে কি বস্তু খা চবেই নিশ্চয় খা পাণ তামোল আৰু এই 10 টকাই দি খাই চাম এতিয়া আমি মিঠা পাণ আৰু সৰু চাই দোকানৰ আমি এতিয়া মিঠা পাণ খাম কেনে লাগে চাওঁ দেচোন আৰু গোটাই পাণটো মই খাব নোৱাৰিম তই আধা খাব লাগিব মই আধা খাম অ'কে সেই এটা যি গান আছে খাইকে পাণ বানাৰস ৱালা ইমান ডাঙৰ পাণ বাপ্পা ইমান মিঠি পিছে তহঁতেতো জানাই মোৰ খাৱাত বাহিৰে আৰু এটা কাম আছে আৰু এটা বিজনেছো আছে মানে এটা কেকৰ বিজনেছ আছে তহঁতে যদি ফেঞ্চিত আহা এনেকুৱা এনেকুৱা ফুলৰ দোকান পাবি আৰু যোনে কেক বনায় এই ফুলগিলা লগাই মানে কেকো বনাব পাৰা আৰু ফুল লৈ থাকোঁতে বাইদেউক লগ পালে ভাইয়া দিদি এক आशीर्वाद दीजिएगा अगर मतलब यूट्यूब में सक्सेसफुल हो जाओ अच्छा रहे मेरा माता रानी अच्छा करे भगवान भला करे मुनाशा पुण्य करे मेरा भाई बहन का किसी को जन्म लगे घर परिवार सुख शांति रहे घर पर अच्छा से लड़की मिले हमारे फैमिली को अच्छे से आशीर्वाद कीजिएगा ठीक है परिवार सुख शांति रहे ठीक है भैया ठीक चलते থৌগাকে আশীৰ্বাদ ললো আৰু ফেঞ্চি বজাৰত আহিয়ে যে আমি 150 টকাত আমি 5টা আইটেম খালো আৰু পিছে তহঁতে কবিচোন এইবাৰ কিউৰ ওপৰত চেলেঞ্জ কৰিলে ভাল হয় আৰু দিনটোৰ লাষ্টততো 150 টকাই দি আমি বহুত কিবা কিবি খালো মানে তহঁতে এটা কথাই বুজাব চেষ্টা কৰিছো যে 150 টকাও বহুত টকা 100 টকাতো আমি বহুত কিবা কিবি খাব পাৰিম এতিয়া মই বেছি দেৰি নকৰোঁ দে ঘৰতো যাব লাগে আৰু মানে এটা কামো আছে গুৱাহাটীত আৰু গোটেইখিনি মোৰ কমপ্লিট হৈ গ'ল আৰু এতিয়া মই যাওঁ তহঁতক লগ পাম নেক্সট শ্বটত তো বাই বাই